নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PM ক্ৰাফ্ট এণ্ড ক্ৰিয়েশ্যনছলৈ। মই আজি আপোনালোকৰ লগত এটা সৰু কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কেতিয়াবা কিছুমান কাপোৰ খুব লাইট কালাৰৰ হয় আৰু ফুলটো খুব লাইট। এযোৰ দেখিছে, এযোৰ পিচ কালাৰৰ কাপোৰ আৰু ফুলটো গুণা আছে আৰু মাজে মাজে ক'ৰবাত ৰয়েল ব্লু কালাৰৰ ফুল আছে। ইয়াৰ মেখেলাখনো পিচ কালাৰ আৰু ব্লাউজটো পিচ কালাৰৰে হয়। পটিখিনিও তাৰ খুব লাইট আছিলে গুণাত, আৰু সেয়ে মই কি কৰিলোঁ, ইয়াৰ যিটো পাৰি আছিলে তাৰ আধা লগাইছোঁ আৰু দহিটো মই ৰয়েল ব্লুতে বটিছোঁ আৰু পাৰিটো মই আধা লগাইছোঁ আৰু আধাত মই কটনৰ ৰয়েল ব্লু কালাৰৰ এটা লেচ কিনি আনি পেলাই এনেধৰণে লগাইছোঁ। মই অকণমান জুম কৰি পেলাই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাব পাৰে। এনেধৰণে মই লেচটো লগাইছোঁ। তেতিয়া কি হয়, কাপোৰযোৰ খুব উজ্জ্বল দেখায় আৰু পিন্ধিবলৈও ভাল লাগে, কাৰণ চবেই ইমান লাইট কালাৰটো ভাল নাপাবও পাৰে। গতিকে যদি লাইট কালাৰৰ কাপোৰ এযোৰ উজ্জ্বল কৰোঁ বুলি ভাবে, তেনেহ'লে এনেধৰণৰ আইডিয়া আপোনালোকে কৰিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।